বন্ধুসকল আজি মই ক'বলৈ ওলাইছোঁ মই ইউটিউবত আজিলৈকে কি ভুল কৰিলোঁ যিটো ভুল আপুনি যদি নতুন ইউটিউবাৰ হয় আপুনি কৰাটো অনুচিত আপুনি এনেকুৱা ভুলবোৰ নকৰিব মই যিবোৰ ভুল ক'বলৈ গৈ আছোঁ তো মই প্ৰথম ভুলটো হ'ল মোৰ এই ইউটিউব চেনেলটো 2013 চনতে খোলা মই 2013 চনতে মই ইউটিউবত ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু হয়তো মোৰ লাজৰ কাৰণে বা মই মোৰ কনফিডেন্সটো নোহোৱাৰ কাৰণে মই তেতিয়া ভিডিঅ' দিব নোৱাৰিলোঁ মোক হয়তো মোৰ বন্ধু ৰূপম দীপাংকৰ হাতে মোক অনুপ্ৰেৰণাও জনাইছিল মোক সিহঁতে উৎসাহ দিছিল যে তুমি পাৰিবা তুমি ভিডিঅ' দিয়া এনেকুৱা ধৰণৰ কিন্তু মই সেইটো টাইমত মানে এটা লাজৰ কাৰণে বা মোৰ কনফিডেন্সৰ কাৰণে মই তেতিয়া ভিডিঅ' দিছিলোঁ যদি আপোনাৰ চেনেলটো বহুত আগতে ক্ৰিয়েট কৰি থৈছে যদি আপুনি বহুত 1 বছৰ বা 2 বছৰ বা 3 বছৰ পিছতহে আপুনি যদি ভিডিঅ' দিয়া আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ সেই চেনেলটোৰ ৰিচিং কেপাচিটিটো কমি যায় মানে এটা নতুন চেনেল খুলি যদি আপুনি ভিডিঅ' আপলোড কৰে আপোনাৰ চেনেলটোৰ ভিডিঅ' যিমানবোৰ মানুহে পাব যদি আপোনাৰ পুৰণা চেনেলটো দিয়ে তেতিয়াহ'লে আপোনাৰ সেই ভিডিঅ'বোৰ সিমানখিনি মানুহে নাপায় সেইটো ৰিচিংটো আপোনাক কমাই দিয়ে ফ্ৰিজ কৰি দিয়ে বুলি বহুত ডাঙৰ ইউটিউবাৰে কৈছে কিন্তু এইটো কথা ইউটিউব পলিচিত এতিয়ালৈকে নাই তো এইটো হ'ল প্ৰথম 2 নম্বৰটো হ'ল মই কিছুমান ভিডিঅ' আপলোড কৰিছিলোঁ মই আগতে 2013তে আপলোড কৰিছিলোঁ যিবোৰ ভিডিঅ' মোৰ মাজতে ভাইৰেল হৈ গুচি গ'ল কিছুমান মোৰ ভিডিঅ' নহয় বেলেগৰ ভিডিঅ' মই দিছিলোঁ তো সেইবোৰ ভিডিঅ' মোৰ এটা টাইমত ভাইৰেল হৈছিল যিটো ভাইৰেল হোৱা টাইমত যদি মই ট্ৰেছ কৰি থাকিলোহেঁতেন ইউটিউবটো মই তেতিয়া মই চোৱা নাছিলোঁ যে মোৰ কোনটো ভিডিঅ'ত কিমান ভিউজ আহিল কি আহিল যদি মই তেতিয়াতে যদি মই ট্ৰেক কৰিলোহেঁতেন যে মোৰ কোনটো ভিডিঅ'ত কিমান ভিউজ আহিল এটা ভলুকা বাহৰ ওপৰত এটা ট্ৰেণ্ডিং হৈছিল টপিক এটা সেই টপিকটোৰ ওপৰত মোৰ সেই ভিডিঅ'টো মোৰ ভাইৰেল হৈছিল মই এতিয়া ইউটিউবৰ পৰা ডিলিট কৰি দিছোঁ সেই ভাইৰেল হোৱাৰ সময়ত যদি মই সেই ভিডিঅ'টোৰ ওপৰত যদি সেই টপিকটোৰ ওপৰত যদি আকৌ নেক্সট টাইম যদি মই 2টা 3টা 4টা ভিডিঅ' বনাই দিলোহেঁতেন মোৰ চেনেলটো গ্ৰ'থ হ'লহেঁতেন তো আপোনাৰো যদি কোনোবা এটা ভিডিঅ' আপুনি প্ৰত্যেকটা ভিডিঅ' আপুনি ট্ৰেক কৰি থাকিব যদি আপোনাৰ কোনোবাটো ভিডিঅ' কোনোবা দিনা ভাইৰেল হৈ গৈছে কেতিয়া ভাইৰেল হৈ যায় ঠিক নাই যদি ভাইৰেল হৈ গৈছে আপোনাৰ ছাবস্ক্ৰাইবাৰতকৈ বেছি ভিউৱাৰ্ছ আহিছে তেতিয়াহ'লে আপুনি সেই টপিকটোৰ ওপৰত আকৌ ভিডিঅ' বনাই দিয়ক তেতিয়া আপোনাৰ চেনেলটো গ্ৰ'থ কৰিব মানে সেই টপিকটোৰ যেতিয়া ভিডিঅ'টো আপোনাৰ নেক্সট আহিব সেই নেক্সটটো চাব তাৰে নেক্সটটো আপোনাৰ ভাইৰেল হ'ব ভাইৰেল হোৱাৰ চান্স বহুত বেছি থাকে তেতিয়া আপোনাৰ চেনেল খুব সোনকাল গ্ৰ'থ হয় তো এইটো হ'ল মোৰ 2 নম্বৰ ভুল আছিলে যিটো মই ভাইৰেল হোৱাৰ টাইমত মই ট্ৰেক কৰা নাছিলোঁ যে মোৰ চেনেলটো মোৰ ভিডিঅ' ভিউজবোৰ আহিছে নে নাই তো সেইটো হ'ল মোৰ 2 নম্বৰ ভুল তো 3 নম্বৰ ভুলটো হ'ল মই বেলেগৰ ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছিলোঁ যিটো কাৰণত মোৰ চেনেলটোৱে কপিৰাইট ষ্ট্ৰাইক খাইছে তো আপুনিও যদি চেনেল খুলিছে আপুনি বেলেগৰ ভিডিঅ' বা বেলেগৰ চাউণ্ড আপুনি বেকগ্ৰাউণ্ডত যিবোৰ ইউটিউব মিউজিকত নাই এনেকুৱা ধৰণৰ যদি আপুনি বাহিৰৰ মিউজিক যদি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহে তো আপুনি সদায় যিটোৱে বেকগ্ৰাউণ্ড মিউজিক লগাব সেই বেকগ্ৰাউণ্ড মিউজিকটো আপুনি ইউটিউবৰ পৰা ডাউনলোড কৰি দিব মই এনেকুৱা ধৰণৰ মই কিছুমান ভিডিঅ' দিছিলোঁ যিটো মোৰ কপিৰাইট ষ্ট্ৰাইক আহিছে যিটোৰ কাৰণে আপোনাৰ চেনেলটো মনেটাইজ নহ'ব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান মই ভুল কৰিছোঁ যিবোৰ ভুল আপুনি কেতিয়াও নকৰিব মই ট্ৰেণ্ডিং টপিকৰ ওপৰত ভিডিঅ'বোৰ এইকাৰণে বনাব নোৱাৰোঁ কাৰণ কিয় মই ভিডিঅ'বোৰ ৰাতি বনাওঁ মানে মই দিনত ডিউটি কৰি আহি ৰাতি মই 10:30 11টামান বজাত মই ভিডিঅ'বোৰ বনাওঁ আজি ৰবিবাৰ কাৰণে দিনত বনাব পাৰিছোঁ তো বন্ধুসকল এনেকুৱা ভিডিঅ'বোৰ মই ইয়াতে এইটো চেনেলত দি থাকোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এনেকুৱা যদি ভিডিঅ'বোৰ পাই থাকিব তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ নতুন বিষয়ৰ নতুন ভিডিঅ' যদি লগ পাম তেতিয়ালৈ মই বনজিৎ বৰ্মনে বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম